এই উজু বর্তমান তবং আছি 400 কেজি পড়ো নামা দাম দে মানে পয়সা রাখনা পয়সা মানে Supa kablu baik lah tu roja lah nama dam de bojorang 20,000 25,000 rendang. I supa ngulu jenten pe 400 pe korobo. To mau acolo baki ada kin mau. Lako yumde mustana. Limde mustara 200, 250, 300 de pe. Ini letingol orang dalam. Letungol ngulu de size kana lah debo. 15,000, 14,000, 16,000 de pe. Muka de pe dekerai gaung. Bamuni pam, Baligaon, Tobonga, Kekakuli, dapat tani ereka orang ngul lasu dobo. Lukai lega mul corona, de paramek kirim komabo. Paramek kirim suka kablu bolok ke depa ngkoranda, paramlo de pusele atu kira ngkota nama dona kamar degong. Ek de usure no ngamabo no, mena komda. Paramek komabo. Dor mana Ungko je dapat bemal dengan kema, kintu dapat news satu kilongul tatuai, ino channel guru lo. Ilo kama ungko je dapat beng ma ungko je lukelo kodak je. Lokal dapat dam dah kami kema ungko dapat 400 orang korobo, star yang imdar lo dapat degree ngap kumaim 200, 200, 300 pengulu kopak duku. Ngulu dapat ada bazar dulu ngulu bepar moron nama. Umbar okurat birostia dapat korobo. Jente na tuktak pasolin ya boa. Sem 400 subak solidu. Imda apa kabiaso? Lupa nama. Yang boltoman 400 চলি যাম না 400 মানে 50 করা বলে না মানে 400 মানে লোক মানে পাঙ্গরে না বেশি রাখবা 10 টুল আরবে ওই ওষুধ দাম না এক দাম দে ngo puroni bolde kasi kom dole tokkam oya deno la khab gara oya chu ha keji ko মানে কেজি লাগা নতুন মতো গুরানো পুরা মায়া ko alo ya tu alo laga ru gebek da kam ko alo ron ya usur ma potu বর্তমান মূল্য বৃদ্ধির সময়ত আপোনাৰ বজাৰটো কেনেকা চলি আছে নাই আমাৰ মূল্য বৃদ্ধিৰ সময়ত আমাৰ বজাৰবিলাক বেয়া চলি আছে কাৰণ সব বস্তুৰ মূল্য আগতকৈ অত্যাধিক পৰিমাণে বাঢ়িছে গতিকে কাষ্টমাৰ আগৰ দামে কৈ থাকে গতিকে এতিয়া নতুন দামৰ হিচাপত কাষ্টমাৰে দামেই নিদিয়ে গতিকে আমাৰ বেপাৰবিলাক বহুত বেয়া চলি আছে আগতকৈ বহুত বেয়া চলি আছে এতিয়া আমাৰ মানে খৰচ পাতিটো আমাৰ হাজিৰা আৰু গাড়ী ভাড়া খৰচ পাতিটো বজাৰ কৰিলে নোলায় আপুনি চৰকাৰক কিবা ৰিকুৱেষ্ট কৰিব নেকি দাম দৰৰ বিষয়ে এতিয়া অসম চৰকাৰে কমচে কম বস্তুবিলাকৰ দাম এটা লিমিট কৰিব লাগে বা অলপ কমাব লাগে তেতিয়া হয়তো গ্ৰাহকসকলে বস্তুবিলাক কিনাত সুবিধা পাব তেতিয়া হয়তো আমাৰ বজাৰবিলাক অলপ ভাল হ'ব আশা কৰোঁ যাতে অসম চৰকাৰলৈ আহ্বান এইটোৱেই যায় যাতে আমাৰ বস্তুবিলাকৰ দামটো অলপ কমাই দিয়ে যাতে গ্ৰাহকে কিনোতে সুবিধা হয় আমাৰ বজাৰবিলাক ভাল হয় আপুনি বজাৰত কি কি বস্তু লৈছে আমি জাল ৰছী নেট তিৰপাল প্লাষ্টিক আইটেম ইত্যাদি আমি বিক্ৰী কৰোঁ প্ৰতিটো বস্তু কিমান কিমান বাঢ়িছে বুলি আপুনি জানে প্ৰতিটো ধৰক আগত যিটো বস্তু 600 আমি হোলচেল ৰেটত আৰু 610-20 টকাত কিনিছোঁ সেইটো এতিয়া 680 টকা 90 টকা 700 টকা আৰু যিটো ৰছীৰ দাম আপোনাৰ এটা লাইলন ৰছী তাজগোল্ড ৰছী আছে যিটো ৰছী আপোনাৰ আমি 140 টকাত কিনিছোঁ 42 টকাত কিনিছোঁ বৰ্তমান 175 বা 178 তেনেকুৱা ৰেটত কিনিব লগা হৈছে গতিকে আমাৰ আগৰ বিক্ৰী দামতহে এতিয়া কিনিব লগা হৈছে গতিকে আমাৰ মানে কিনা দামটো আপুনি কিমান দামত বেচিব লগা আছে এতিয়া ধৰক কমচে কম আমাৰ পাৰ কেজিত 20 টকা এটা লাভ হ'ব লাগিব 1 কেজি ৰচিত এতিয়া ধৰক আমাৰ যেটো 170 টকা হৈছে 190 টকা বা 200 টকা দাম ক'লে কাষ্টমাৰে বেয়া পায় কাৰণ কাষ্টমাৰে আগত 150 টকা 160 টকাত কিনিছিলে এতিয়া আমি বেপাৰী হিচাপে আমি হোলসেলত কিনিব লগা হৈছে আপোনাৰ কমচে 80 70 টকা
75 টকা কিনিব লগা হৈছে, যিটো আমি 60 টকা 70 টকা বিক্ৰী কৰিছোঁ। সেই হিচাপত বস্তুৰ দাম বহুত মূল্য বৃদ্ধি পাইছে।